দেখোন ওলালহিয়ে ভালেই হ'ল দিয়ক হেৰি নহয় এই আমাৰ হিমাদ্ৰীয়ে বোলে লিপিহঁতৰ ঘৰলৈ যাব লিপিয়ে নিমন্ত্ৰণী জনাইছে কিবা চাহ তাহ খুৱাই বোলে এই নতুন ড্ৰেছিং আইনা আনিব মোক লগ ধৰিছে আকৌ তাই যাবলৈ আবেলি লৈ বোলে ভয় খায় হ'ব যাবা আকৌ কি কথা আছেনো বোলে আগতে মোক ভাতকেইটা দি লোৱা ইমান গৰম পৰিছে দেউতা কথা এটা শুনা না পাৰিলে তুমিও মোক আইনা এখন কিনি দিয়া না আমাৰ ঘৰত যে ইমান সৰু আইনাখন আছে তুমিয়ে চাবানে ময়ে চামনে মায়ে চাবনে অকল মুখখন কোনোমতে দেখিহে মই ফুটটোহে ল'বলৈ পাৰোঁ মূৰটো দেখোন মায়ে আঁচুৰি দিয়ে আইনাখন ডাঙৰ হ'লে মই নিজে চাই আঁচুৰিবলৈ পাৰোঁ তুমি পইচা পালে মোক কিনি দিবাচোন দেউতা হ'ব দে এই দুদিনৰ ভিতৰতে মোক পইচা পোৱাৰ কথা আছে আমি বজাৰলৈ গৈ সুধি চাম বাৰু দেই আইনাবোৰৰ দাম কিমান এতিয়া আকৌ গমেই নাপাওঁ নহয় বহুত দিন হ'ল বজাৰে যোৱা নাই ঠিক আছে দেউতা এতিয়া তুমি ভাতকেইটা খাই ল'বা লিপি চাই লহি আকৌ ড্ৰেছিং আইনাখন কেনেকুৱা লাগিছে আহিলে নহয় জল্দি আহ কি হ'ল দেউতা ৱাহ আইনাখন আহিলে তাৰমানে ৱাও ইমান ধুনীয়া ড্ৰেছিং আইনা মই সোনকালে গৈ চাওঁৱেই ৱাও দেউতা বিৰাট পচন্দ হৈছে বিৰাট ভাল লাগিছে আনিছে কোনে হ'ব দেই মাজনী তই এতিয়া ধুনীয়াকৈ এই আইনাখনতে চুলি শুনিয়াব পাৰিবি চাই ষ্টাইল কৰিব পাৰিবি তোৰ যি ইচ্ছা সেইটোৱে ষ্টাইল দিবি হ'ব বাৰু মই যাওঁ আহক আহক ইয়াতে বহিবলৈ পাৰিব লিপিহাত নাই নেকি তাই আমাক আজি মাতিছিল আছে মই কৈ দিম অকণমান বহকচোন মালিকনী বাইদেউ মালিকনী বাইদেউ আলহী আহিছে এইগৰাকী চাগে কাম কৰা মানুহ নেকি সিহঁতৰ আপোনালোক ইমান সন্ধিয়া আহিলে কিয় বা খুৰী এই লিপিয়ে মাতিছিল আজি বোলে তাইৰ ৰুমত এখন ড্ৰেছিং আইনা দেউতাকে আনি দিম বুলি কোৱাৰ কাৰণে এই মোক মাতিছিল আকৌ চাবলৈ কাৰণে মই আকৌ অকলে আহিবলৈ বেয়া পালোঁ সেইকাৰণে মাকো লৈ আনিলোঁ লগত তোমালোকে সকলে ড্ৰেছিং আইনা দেখাই নাই ন সেইকাৰণে চাবলৈ আহিলা আৰু থাকিব ন বা কেলে তোমালোকৰ নিচিনা দুখীয়াৰ ঘৰতনো তেনেকুৱা ড্ৰেছিং আইনা কেনেকৈ হ'ব তোমালোকে চাগে সৰু সৰু প্লাষ্টিকৰ আইনাবোৰহে চোৱা খুৰী আপুনি ঠিকেই কৈছে আচলতে আমি সৰু আইনাই চাই থাকোঁ তাকে দেউতাক কৈছোঁ এখন কিনি দিবলৈ তাকে পাৰে না নোৱাৰে আকৌ আৰু এটা কথা আমিনো কিয় ড্ৰেছিং আইনাখন দেখুৱাওঁ ড্ৰেছিং আইনা তোমালোকে দোকানত গৈ চাবাগৈ আকৌ আমাৰ ঘৰতনো কিয় এইবিলাক লিপি তোৰ সেই লগৰ যে হিমাদ্ৰী সেই দুখীয়া ছোৱালীজনী যে সেই তাই আহিছে মাকৰ লগত মোৰ যে একদম ভাল লগা নাই এই আমাৰ হেনো ড্ৰেছিং আইনাখন চাবলৈ আহিছে মই ৰচোন কিবা এটা কাম কৰি আছে হেৰিয়ে লিপিয়ে বুলি ক'লোঁ পটককৈ আহিব নিদিবি ভিতৰত এইবিলাক মানুহ ভিতৰত আহিলে মোৰ একদম ভাল নালাগে মা তুমি তেনেকৈ কিয় কৈছা হিমাদ্ৰীকতো ময়ে মাতিলোঁ তাইৰ লগত মই আজি দুপৰীয়া কথা পাতিছিলোঁ তুমি এনেকৈ কিয় কৈছা আকৌ তাই মোৰ লগৰ হয় ন দুখীয়া হ'লে কি হ'ব লগৰটো লগৰে থাকে আৰু আইনাখন চালেই যেনিবা আহি পেলাই কি হ'বনো মই তাইক মাতিছোঁ ন তই মাতিছ মোৰ হ'লে এইপিনে এনেই খং উঠি আছে এইকেইজনী আহিছে বুলি এইপিনে তয়ে মাতিছ মই নাজানোতে কেনেকৈ তই হেণ্ডেল কৰ এই ৰুমত সোমাব নিদিবি পটককৈ কিনো কথা কোৱা হে মা এই আহি পেলাই আইনাখন যদি চাই কিনো হ'ব নতুন বস্তু বুলি চাবলৈ মাতিছোঁ চাব আৰু যাব খুব বেছি চাহ একাপ খাব তাৰপিছত কি হ'ল এই যি কৰ কৰি থাক বা লিপি সঁচাকৈয়ে বৰ ধুনীয়া আইনা আনিলা দেই তোমালোকে বিৰাট পচন্দ হৈছে বিৰাট ভাল লাগিছে এনেকুৱা ইমান ধুনীয়া ডিজাইন দিয়া কাঠৰ আইনা পাবলৈ নাই আৰু লগতে ড্ৰয়াৰবিলাক ইমান ধুনীয়া তোমাৰ মেকআপৰ বস্তু সকলো ৰাখিবলৈ পাৰিবা বহুত পচন্দ হৈছে দেই থেংক ইউ আণ্টি হিমাদ্ৰী ব'ল মোৰ আইনাখন চাওঁগৈ নতুন আইনাত মুখ চোৱা মজাই বেলেগ একো নহয় লিপি তোৰ আইনা আজি প্ৰথম আনিছা তয়ে প্ৰথম চাচোন এই মোকনো কেলে বাৰু মই পিছত আহিলে চাই থাকিবলৈ পাৰিম আজিৰ দিনটো তোৰে হয় তয়ে চা একো নহয় আহা খবৰদাৰ এক কদম আগত নাহিবা আমাৰ ঘৰ আইনাত চাবলৈ কাৰণে কথা হওক পালা আৰু লিপি তোৰো বেছি হৈছে তোমালোকে আহা খেলিছা বাহিৰত যি কৰা কৰিবা ভিতৰলৈ আহিবলৈ তোমালোকৰ অধিকাৰ নাই আৰু আইনা চোৱাটো মুঠেই অধিকাৰ নাই আৰু এতিয়া আমাৰ নিজৰ কাম আছে তোমালোকে ঘৰলৈ যাবলৈ পাৰা হিমাদ্ৰী কলৈ গৈছ ৰচোন বেয়া নাপাবি এনেকৈ কোৱাৰ কাৰণে মা তুমি এইবিলাক কৈ কিন্তু ভাল নকৰিলা তাইক মই মাতিছিলোঁ কাৰণেহে আহিছিলে নিজৰ ইচ্ছাৰে অহা নাই নহয় তুমি তেনেকৈ গালি পাৰিব নালাগিছিল নিজ ইচ্ছাৰে আহক বা তোৰ ইচ্ছাৰে আহক তাইৰ লগত হলিগলি বন্ধ কৰিবি ষ্টেটাছ নিমিলা মানুহৰ লগত বন্ধুত্ব কৰিব আহিছে চোৱক আপোনালোকক বাৰে বাৰে কৈছোঁ আমাৰ দোকানত 10,000ৰ তলত কোনো ড্ৰেছিং আইনা আপোনালোকে নাপায় চাওক আমিও বৰ হেঁপাহেৰে আহিছোঁ কিবা এটা কম বেছ কৰি দিয়ক আমিতো ইমান পইচা অনা নাই আমি বহুত কষ্টত আহিছোঁ ইয়ালৈ ছোৱালীজনীয়ে বৰ হেঁপাহ কৰিছে গতিকে কিবা এটা কৰক আৰু মোৰ হাতত মাত্ৰ টকা 1,000হে আছে কিবা এটা ব্যৱস্থা কৰি দিয়ক আমাকো এটা কথা কেইবাৰ ক'ব লাগে বুজি নাপায় নেকি 10,000ৰ তলত বস্তু নাই বুলি ক'লে যাওক আপোনালোকৰ কাৰণে এইবোৰ দোকান নহয় কি হ'ল মাই চান কিয় হালা কৰি আছা ইমান পাপা চোৱা না এই মানুহবিলাকে মোক একদম মাথা গৰম কৰি দিছে আমাৰ দোকানত 10,000ৰ তলত একো ড্ৰেছিং আইনা নাপায় বুলি কৈছোৱে তথাপি তেওঁলোকে বুজি নাপায় টকা 1,000হে আনিছে 1,000ত মই কি বস্তু দেখাম বাৰু তেওঁলোকক আপুনিয়ে কৈ দিয়কচোন এটা কাম নকৰা কিয় এই আমাৰ বাহিৰত যে পৰি আছে এখন আইনা অকণমান ডিজাইন থকাই হয় এই এদিন যে এজনী মানুহ আহি দি থৈ গৈছিল সেই আইনাখনকে দি দিয়াচোন ইমান পইচা নালাগে নহয় 500 এটা দি দিলে হৈ যাব তেওঁলোকেও খুচ আৰু আমিও খুচ এই পাপা সেইখন 500 টকাত দিব পাৰিম জানো সেইখন ডিজাইনেবল হয় দেখোন পাৰিবি দে পাৰিবি ছেকেণ্ড হেণ্ড মালহে
শুনক মই আপোনালোকক এখন আইনা দেখাম যোনখনৰ দাম 500 টকা ল'লে ল'ব নহ'লে তাৰ ওপৰত তলত আৰু একো দিব নোৱাৰোঁ মই কেনেকুৱা বা আইনা আনে এতিয়া সেইটোহে কথা হৈছে চাব পৰা হয় বা নহয় এইখন চোৱক পচন্দ হৈছে নাই জল্দি কওক যদি হৈছে লৈ যাব 500 টকা দি আৰু যদি নাই হোৱা তেতিয়াহ'লে থৈ দিম বুজিছে হ'ব এইখন ভালেই লাগিছে দেখোন চাব পৰা হ'লেই হ'ল আমাৰ আগৰখন বৰ সৰু আছিল প্লাষ্টিকৰ আছিল এইখনতো মজবুত কাঠৰ যেনে লাগিছে ছেকেণ্ড হেণ্ড হ'লে কি হ'ব দেখিবলৈ দেখোন ভালেই ডিজাইনটো এইখনকে লৈ যাওঁ আপুনি 500 টকাটো দি দিয়ক ঠিক আছে এইখনেই ল'ম আমি অঁ তেতিয়াহ'লে পইচাটো কাউণ্টাৰত জমা দি দিব হিমাদ্ৰী এইবাৰ আইনা লগাই দিলোঁ এইবাৰ যিমান আইনা চাওঁ মেকআপ লেপত যি কৰক কৰি থাকিবি দেই মই এবাৰ আজৰি হ'ব দেউতা ছেকেণ্ড হেণ্ড হ'ব পাৰে কিন্তু আইনাখন বৰ ধুনীয়া মোৰ কিন্তু পচন্দ হৈছে ঠিক আছে এতিয়া মই কামলৈ গৈ থাকোঁ মোৰ দেৰিয়ে হৈছে নতুন আইনা চোৱাৰ মজাই বেলেগ সঁচা আইনাখন বৰ শুৱনি লিপি মাকে আমাক যিমান বেয়া ব্যৱহাৰ কৰিলে তেনেকুৱা কেতিয়াও মানুহক কৰিবলৈ নাপায় মইতো মনত বৰ দুখ পালোঁ কিন্তু যিমান যি হওক ভগৱান আছে কাৰণে আমাক আশীৰ্বাদ কৰিলে যেনেকৈ হ'লেও আমি আইনা এখন ভালকৈ চাবলৈ পালোঁ ভালকৈ দুৱাৰ মাৰি ল'বি দেই আমি সোনকালে আহিম অলপমানহে বজাৰ কৰিবলৈ আছে হ'ব মা তোমালোকে নিশ্চিন্ত মানে বজাৰ কৰি লোৱা মই পাৰিম নহয় থাকিবলৈ বাই 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 মা মা দেউতা নাই যদি অকণমান শুই লওঁ কি কৰিম নাই শুৱাই ঠিক আছে অন্য দিন হোৱা হ'লে লিপিহঁতৰ ঘৰলৈ গ'লোহেঁতেন কিন্তু সেইদিনাখন মাকে যেনেকুৱা ব্যৱহাৰ কৰিলে বৰ দুখ পালোঁ লিপি